গাড়ীখন লোৱা হৈ গ'ল। এইফালে এজন দাদা আছে, দাদা অকণমান চাই দিব। এইফালে হৈ গ'ল আৰু এইফালে আমাৰ দাদা আছে, এজনে দিছিলে গাড়ীখন মোক। ভিডিঅ'বোৰ আপোনালোকে সকলোৱে চাই থাকিব, শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, চেনেলটো ফ'ল' কৰি দিব। মই অকণমান গাড়ীখনৰ বাহিৰটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু মই আছোঁ বৰ্তমান এতিয়া গুৱাহাটী নাৰেংগীত। তো নাৰেংগীৰ পৰা এখন ল'লোঁ, আজিৰ পৰা এইখন মোৰ লগত থাকিব আৰু কাৰোবাক লাগিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। বাকী ডিটেইলছত ভিডিঅ'টো মই বনাম। খুব ধুনীয়া হৈ আছে গাড়ী কণ্ডিশ্যন, ডক্টৰৰ গাড়ী, ডক্টৰে ইউজ কৰা গাড়ী, ইয়ন এৰা প্লাছ 2012 মডেল। বাকী চাই থাকিব ভিডিঅ'বোৰ। গাড়ীখন লোৱা হৈ গ'ল, যিহেতু এতিয়া গুৱাহাটীৰ পৰা আমি বেগ হৈ আহি আছোঁ। গতিকে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ, ভিডিঅ'টো অলপ ডিটেইলত বুজাবলৈ চেষ্টা কৰিলোঁ আৰু দেখুৱাইছোঁ আপোনালোকক ভিডিঅ'টো। প্ৰথমতে গাড়ীখন আপোনালোকে চাই লওক, এইফালে অলপ দেখুৱাই দিবা। এইখন হৈছে 2015 চনৰ এৰা প্লাছ। গোটেই গাড়ীখন বাম্পাৰটো, বেক বাম্পাৰটো, ফ্ৰণ্ট বাম্পাৰ অৰিজিনেল পেইণ্টত আছে আৰু এটাও স্ক্ৰেচ নাই গাড়ীত। ফাৰ্ষ্ট টাইম ইউজ কৰা গাড়ী হয়। গাড়ীখন বহুত ধুনীয়া আছে, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ কমপ্লিট এইখিনি কৰি দিম। আৰু এইখনৰ আস্কিং প্ৰাইচটো ৰাখিছোঁ আমি 190,000, 1,90,000, 1,90,000 ৰাখিছোঁ। আৰু কোনোবাই যদি ইয়াতে ৰিফাইনেন্স কৰোঁ বুলি ভাবে তেতিয়াহ'লে কৰিব পাৰিব। খুব ধুনীয়া হৈ আছে, গুৱাহাটী নাম্বাৰ AS1BP 3866। আৰু অকণমান এইফালে দেখুৱাই দিছোঁ, অকণমান ইণ্টেৰিয়ৰটো অকণমান দেখুৱাই দিয়া। গাড়ীখন চলিছে অৰিজিনেল 76,000, খুব ধুনীয়া হৈ আছে কণ্ডিশ্যন। গাড়ীখনৰ ইণ্টেৰিয়ৰটো এইটো 76,000 চলিছে, খুব ধুনীয়া হৈছে কণ্ডিশ্যন। এইফালে অলপ দেখুৱাই দিয়া, এইফালে বেক চাইডটো। যিহেতু একেলগে দুখন লৈ আহিলোঁ, অকণমান ইফালে দেখুৱাই দিয়া। আৰু এইফালে অকণমান দেখুৱাইছোঁ আপোনালোকক। এইখন আপোনাৰ গুৱাহাটী নাম্বাৰ এয়াৰ প্লাছ, এইখন 2012 চনৰ গাড়ী। বাম্পাৰটো বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। গাড়ীৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। আৰু আপোনালোক কোনোবাই ইণ্টাৰেষ্টেড হ'লে কল কৰিব, কণ্টেক্ট নাম্বাৰ দি দিম ডেছক্ৰিপশ্যনত। খুব ধুনীয়া আছে গাড়ীখন, ৰিফাইনেন্সো কৰিব পাৰিব। কোনোবাই যদি 30,000, 40,000 টকা যদি ডাউন পে'মেণ্ট দিয়ে, খালি চিভিলটো ভাল লাগিব। চিভিলটো যদি ভাল হয় আপোনালোকক সোনকালে লোনটো এপ্ৰুভেল হৈ যাব। এইখন গাড়ী চলিছে জেনুইন 37,000, ছেকেণ্ড অনাৰ গাড়ী। ইণ্টেৰিয়ৰ খুব ধুনীয়া হৈ আছে। আৰু এইখনৰ আমি প্ৰাইচটো ৰাখিছোঁ 1,75,000। গাড়ী খুব ধুনীয়া হৈছে, একো কাম নাই, একো কৰিবলগীয়া নাই, খুব ভাল হৈ আছে গাড়ী। গাড়ীখন গোটেইখন গাড়ীয়ে স্ক্ৰেচলেছ হয় আচলতে। গাড়ীত কোনো তেনেকুৱা ডেণ্টিং তেনেকুৱা নাই আৰু অৰিজিনেল পেইণ্টত আছে, খুব ধুনীয়া হৈ আছে। গতিকে কোনোবা যদি আপোনালোক ইচ্ছুক ব্যক্তি আছে, ল'ম বুলি ভাবি আছে, তেতিয়া কণ্টেক্ট কৰিব। মই ধুনীয়াকৈ কল কৰিব, মই ধুনীয়াকৈ বুজাই দিম। আৰু ৰিফাইনেন্স কৰোঁ বুলি ক'লেও ল'ব পাৰিব, কেছত কৰোঁ বুলি ক'লেও ল'ব পাৰিব। কণ্ডিশ্যন খুব ধুনীয়া, বিৰাটেই ভাল হৈ আছে কণ্ডিশ্যন। আৰু টায়াৰ কণ্ডিশ্যনো আপোনাৰ খুব ধুনীয়া। মই অকণমান ছাইডটোত 360 ভিউটো অলপ দেখুৱাই দিছোঁ, খুব ধুনীয়া হৈ আছে। আৰু ভিডিঅ'বোৰ যিমান পাৰে লাইক কৰিব, শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে বেলেগেও এইটো অকণমান গম পায়। আৰু যদি কোনোবাই মোৰ ফেচবুকৰ থ্ৰুৱেদি যদি ভিডিঅ' চাই আহে, তেতিয়াহ'লে কিবা এটা মই ডিছকাউণ্ট কৰি দিম, বা ইউটিউবৰ থ্ৰুৱেদিও যদি কোনোবাই আহে মই কিবা এটা ডিছকাউণ্ট কৰি দিম, কোনো কথা নাই। বাকী ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব আৰু যিমান পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট বক্সত মেছেজ কৰিব, মই আপোনালোকক ধুনীয়াকৈ ডিটেইলছত বুজাই দিম। বাকী আজিলৈ বাই বাই।